নমস্কাৰ, মই পম্পীয়ে মোৰ অন্য এটা ব্লগলৈ আপোনালোকক জনাইছোঁ স্বাগতম। আজি মানে কি আৰু দুপৰীয়া ইমান ৰ'দ দিছি, গতিকে টেঙাৰ আঞ্জা এখন বনাম। এইটো টেঙা আমাৰ ফালে মানে কি আৰু মুঠফেলাম টেঙা বুলি কয়, আৰু আপোনালোকৰ ফালে বা কি বুলি কয় নাজানো। নলবাৰীত বাৰু এনেকৈ কয়, আৰু বেলেগে বহুত বেলেগকৈ কয় কিজানি, কিন্তু আঞ্জাখন খাবৰ কাৰণে বহুত ভাল হয়। গতিকে বলকচোন বনাওঁ আঞ্জাখন। আঞ্জাখন বনাবৰ কাৰণে মানে কি আৰু কেৰাহীটো পাতি দিছোঁ, অলপ তেল দিছোঁ। টেঙাৰ আঞ্জাত বেছি তেল নালাগে, সেইকাৰণে অলপেই দি দিছোঁ। তেলখিনি গৰম হ'ল, অলপমান পাঁচফোৰণ দিছোঁ আৰু এটা জ্বালা দি দিম, বেলেগ একো নাই, সেয়াই হ'ব। টেঙাৰ আঞ্জাত বেছি মছলা দিব নালাগে, সেইকাৰণে একো দিয়া নাই, আৰু মই এনেকৈয়ে বনাওঁ টেঙাৰ আঞ্জা। তাৰপিছত এতিয়া মানে কি আৰু টেঙাখিনি বহাই দিছোঁ। এইটো টেঙা বহাবৰ মানে কি বেছি সময় নালাগে, 5 মিনিটমানৰ ভিতৰত এখন আঞ্জা পূৰা ধুনীয়াকৈ হয়। মানে যেতিয়া বহাই দিয়াৰ লগে লগে আঞ্জা মানে কি সেইটো ধুনীয়াকৈ গলি যায়, মানে শাকটো ধুনীয়াকৈ গলি যায়, বেলেগ একো নাই, বহুত সহজ। আৰু খাব মোৰ দৰে যোনী মানে টেঙাৰ আঞ্জা খাই ভাল পায়, তেতিয়াহ'লে এই আঞ্জাটো খাই ভাল পাব। আৰু হয়তো বহুতে খাই পাইছে কিজানি, বহুতে খাই পোৱা নাই, ময়ো পোৱা নাছিলোঁ আগতে। আজি এতিয়া মানে সৰুতে খাইছিলোঁ, এতিয়া খোৱাই নাছিলোঁ, কিন্তু পেহীৰ তাতে আহি পেহীহঁতৰ তাপত আছিল, সেইকাৰণে মই বোলো লৈ আহ, সেইকাৰণে খাওঁ। আৰু অলপমান আলু ভাঙি দিছোঁ, দালিত আছিল সেইখিনি আলু। বেছিকৈ আলু দিলেও কথা নাই, মই অলপেই দি দিছোঁ, যিহেতু আঞ্জা কম আৰু সেইকাৰণে অলপেই দি দিছোঁ আলু। ধুনীয়াকৈ মানে টেঙাটো গলি গেছি। এতিয়া অলপমান হালধি দি দিছোঁ, বেছি নালাগে, প্ৰয়োজন অনুসৰি যিখিনি লাগে সেইখিনি দি দিলেই হ'ল। পানী দি দিছোঁ অলপ, বেছি পানী নেদাওঁ, দালি আছে যিহেতু, মানে এইখিনি আৰু কাষত লৈ খাম, আৰু সেইকাৰণে বেছি পানী নেদাওঁ, অলপমান দি দিছোঁ। পানীখিনি যেতিয়া ধুনীয়াকৈ মানে উতলি আহিব, তেতিয়া মই মাছটো দি দিম। কি ধুনীয়াকৈ গলি গেছি দেখিছেনে? এতিয়া মই মাছখিনি দি লৈছোঁ, ডাঙৰ মাছো আছে আৰু সৰুও আছে, গোটেইখিনি তাতে আঞ্জাখিনিতে দি দিম। মানে আঞ্জাত দিয়া মাছটো খাই ভাল লাগে, মাছটোৰ ভিতৰত টেঙাটো মানে সোমাই যায়, সেইকাৰণে বহুত ভাল লাগে খাই। দি দিছোঁ। এতিয়া মানে কি আৰু টেঙাৰ আঞ্জাখন হৈ গ'ল, মাছখিনিও দি ল'লোঁ, ধুনীয়াকৈ উতলিছে আঞ্জাখন, মানে কি আৰু গোটা হৈ আহিল, সেইকাৰণে নুমাই দিছোঁ। আৰু এতিয়া আমি আৰু ধুনীয়াকৈ জুতি ল'ম আৰু ভাতৰ লগত। ফাইনেলি মোৰ টেঙাৰ আঞ্জাখন হৈ গ'ল, মানে নুমাই দিলোঁ। আৰু যদি মোৰ ৰেচিপিটো চাই ভাল লাগিল, তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ লগত।